চাপৰিত লাই শাক গাহৰি বনভোজ বনামগৈ খাবিনে নাই লাহৰি দুই তৰ চাপৰিত লাই শাক গাহৰি বনভোজ বনামগৈ খাবিনে নাই লাহৰি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পংকজ বৰা নামৰ আন ভিডিঅ'লৈ আজি মই আপোনালোকক লৈ আহিলোঁ পিছফালে মোৰ দলংখন দেখি গম পাইছেই আজি মই আপোনালোকক ক'লে আনিছোঁ এইখনে হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দ্বিতীয়খন দুখলপীয়া দলং সেইখনে হৈছে বগীবিল আৰু আমি পুনৰবাৰ পিকনিক খাবলৈ বগীবিললৈ বুলি ওলাই আহিলোঁ আৰু ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ এই বগীবিলত আমি আমাৰ পিকনিকটো কেনেদৰে উদযাপন কৰিলোঁ আৰু কি উপভোগ কৰিলোঁ সেই সকলোখিনি দৃশ্য আপোনালোকৰ আগত দেখুৱাম গৈ থাকিম ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এনেদৰে আমাৰ সকলো ৰাইজ গাড়ীত একত্ৰিত হৈ সকলো নিজৰ নিজৰ আসনত বহিলে এতিয়া আমাৰ এই গাড়ীখনে আমাক লৈ যাব বগীবিলৰ দিশে ব'লক আমি আগবাঢ়োঁ ভিডিঅ'টোৰ লগে লগে এনেদৰে সকলো সদস্যই একগোট হৈ ইজনে আনজনৰ লগত কথা পাতি ফূৰ্তি ফাৰ্তা কৰি আমি বগীবিলৰ দিশে আগবাঢ়ি এনেদৰে আমি ফূৰ্তি ফাৰ্তা কৰাৰ মাজেৰে আমি আহি পাই গ'লোহি মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলংখনত এনেদৰে আমি বগীবিল দলঙৰ সিটো মূৰলৈ বুলি গৈ আছোঁ আমি দলং পাৰ হোৱাৰ লগে লগে অকণমান কমলা কিনি লওঁ বুলি আমি ইয়াতে ৰখিলোঁ আৰু আমি ইয়াতে কমলা কিনিলোঁ এনেদৰে আমাৰ কমলাসমূহ ভৰাই এইফালে আমাৰ বাকীও মাইনাতে সকলোৱে হাতে হাতে কমলা লৈ কমলা খাই খাই এনেদৰে বগীবিল তললৈ বুলি যাত্ৰা আমি পিকনিক স্থলী নোপোৱাৰ আগতে আমাক কেইজনমান দাদাই ৰখাই গাড়ী মানে এণ্ট্ৰি লৈছে বাবদ তেওঁলোকে আচ্ছা দাদা অলপ কৈ দিব নেকি আপোনালোকে পইচাটো কেলৈ লৈছে আমি চাফাৰ কাৰণে লৈছোঁ আচ্ছা এওঁলোকে বগীবিল চাফাৰ বাবে ইয়াত বাছ গাড়ী 300 পাৰ্চনেল গাড়ী 100 টকাকৈ ইয়াত তেওঁলোকে লৈ আছে এই বগীবিল পাই গ'লোহি এইফালে দাদাহঁত নামিছে এইফালে দাদা গৈ আছে আমাৰ জেগাৰ কাৰণে পিকনিক জেগা বিচাৰি এইফালে দাদাহঁত গৈ আছে আৰু এনেদৰেই আমি আহি আমাৰ লক্ষ্যস্থানত আহি আমি উপস্থিত হ'লোহি এতিয়া আমাৰ গাড়ীৰ পৰা এজনকৈ আমাৰ যিসকল লোকে আমাৰ লগত বনভোজ খাবলৈ বুলি আহিছে এই সকলো এজনকৈ আমাৰ গাড়ীৰ পৰা নামি আছে আমি যোনডোখৰ স্থান পিকনিক খাম বুলি বাছনি কৰিলোঁ সেই স্থানডোখৰ একেবাৰে ডিব্ৰুগড় ফালৰ পৰা আহিলে দলংখন পাৰ হোৱাৰ লগে লগে একেবাৰে দলঙৰ তলিতে খুব এটা সুন্দৰ পৰিৱেশ চাৰিওফালে সেউজীয়া মাত্ৰ অকণমান ধূলিয়ে মানুহক আমনি কৰিব পাৰে কিন্তু জেগাডোখৰ আমাৰ সকলোৰে পচন্দ মৰ্মে এই স্থানটুকুৰাতে আমি আজি আমাৰ বনভোজটো খাম বুলি থিৰাং কৰি আমি সকলোৱে এয়া স্থানত উপস্থিত হ'লোহি এনেদৰেই আমাৰ সকলো সদস্যই কামত ব্যস্ত হৈ গৈছে আৰু এইডোখৰ স্থানতে আমাৰ পিকনিকটো আজি আমি উপভোগ কৰিম পখৰ ৰ'দ গতিকে আমাৰ সিদ্ধান্ত লোৱা হৈছে যে আমি যোনখন বাছেৰে আজি আমি ভ্ৰমণ কৰি আহিলোঁ সেই বাছখনেই মানুহক অলপ ছাঁ দিয়াৰ এটা চেষ্টা কৰিছে আমাৰ ড্ৰাইভৰ দুৰ্গাদাই খুব সুন্দৰভাৱে আমাক ড্ৰাইভ কৰি লৈ আহিছে দাদাক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু এই গাড়ীৰ ছাঁতে আমাৰ সকলো সদস্য ইয়াতে শাৰী পাতি বহিব আমি পিকনিকত লাগে এনেকুৱা মানুহ আহিলে পিকনিকত বহুত ধুনীয়া কাম কৰে পূৰা পেণ্ডেল চেণ্ডেল লগাই ৰেডি আমাৰ সকলো ছেটআপ লাগি গৈছে আৰু সকলো মানুহ খুব সুন্দৰভাৱে শাৰী পাতি বহি আছে আমাৰ লগত অহা কাৰিকৰ দুজনেও নিজৰ কামত ব্যস্ত হৈ গৈছে প্ৰথমেই দেখিছেনে এজনে কণী
বইল কৰিবলৈ লগাই আছে আৰু আনজনে এটা চিলিণ্ডাৰ লৈ যোৱা হৈছে ডাবল টি কানেকশ্যন লগাবলৈ চেষ্টা কৰি আছে। প্ৰথমে আমি সকলো নাস্তা ব্ৰেকফাষ্ট ৰেডি কৰি আছে আমাৰ বিশ্বজিৎ দা, পৱন দা, এইফালে মেনেজাৰ, দুই মেনেজাৰ কেণ্টিনৰ। এইফালে আমাৰ ইয়াত হ'ব দাদা, ইয়াত কি দিছে? ইয়াত দিছোঁ ব্ৰেড দিছোঁ আৰু জেম দিছোঁ। আচ্ছা, ব্ৰেড জেম আৰু লগত কল আহিব, কল আৰু কণী, বইল কণী। আচ্ছা ঠিক আছে। এতিয়া আপোনালোকে কেইখন ব্ৰেড আৰু দুখন ব্ৰেড আৰু মাজত এটা জেম ব্যৱস্থা কৰিছে। আৰু এইফালে আমাৰ কাৰিকৰে সকলো কাম। আমাৰ নাস্তা বিতৰণ চলি আছে, সকলোকে নাস্তা বিতৰণ কৰিছে আৰু সকলোৱে খুব সুন্দৰভাৱে নাস্তা খাবলৈ আৰম্ভ কৰি দিছে। বলক তেনেহ'লে ময়ো অকণমান নাওৰ আমেজ লওঁ আৰু আপোনালোককো দেখুৱাওঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰানো সমগ্ৰ পৰিৱেশটো কি হ'ল? আপুনি মাইকী মানুহ খাব দিয়া নাই, আপুনি অকলে খাই কমলা শেষ কৰিছে যে কি হ'ল? মাথা তললৈ কৰিলে নহ'ব ন? ইয়াত নৱমাগতো খাইছে নেকি? তুমি খোৱা নাই নেকি কমলা? মইতো কমলা নাই খোৱা বৰ্তমানলৈকে। मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আৰু এইফালে আমাৰ কাৰিকৰে দেখিছেনে এয়া খাচী মাংস বনাবলৈ প্ৰস্তুতি চলাই ৰাখিছে আৰু এইফালে দেখিছেনে মাছৰ জোল তৈয়াৰ কৰি আছে আৰু এইফালে কি দেখিছেনে কি সুন্দৰভাৱে মাছ ৰঙা কৰি ফ্ৰাই কৰি থৈছে, দেখিলে খাওঁ খাওঁ লাগি গৈছে। আৰু এইফালে আমাৰ কাৰিকৰ চক্ৰৱৰ্তী দাই পিঁয়াজ কটাত ব্যস্ত, লগত ব্ৰিটিছ দাই সহায় কৰি আছে আৰু বাকীসকলে ভাত বনোৱা বহি সুন্দৰভাৱে চাই আছে। এইফালৰ পৰা সকলো লোক এই ৰাস্তাৰে নামি সমগ্ৰ দৃশ্য উপভোগ কৰে। মই সৌফালে কিবা এটা দেখা পাইছোঁ, সেইটো আপোনালোকক দেখাবলৈ এবাৰ আগবাঢ়ি গৈ আছোঁ। মই সেইটো আপোনালোকক দেখা পালোঁ যে ইয়াত সৰু ল'ৰা ছোৱালী খেলিবৰ বাবেও কিছু যোগান কৰি থৈছে। মই জানিব বিচাৰিম এইটো কোনে ব্যৱস্থা কৰিছে। বৰ্তমান এতিয়া কোনো ধৰণৰ ল'ৰা ছোৱালী খেলি থকা নাই, কিন্তু মানুহে ফটো মৰাত ব্যস্ত হৈ আছে ইয়াত। মই দাদা কিহৰ হয় মই সেইটো দেখাব চেষ্টা কৰিম। সম্পূৰ্ণ ৰবৰ, সম্পূৰ্ণ বেলুনেৰে তৈয়াৰী, সম্পূৰ্ণৰে বেলুনেৰে তৈয়াৰ কৰি উলিয়াইছে এই বস্তুটোত আমাৰ সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে। দাদা এইটো টিকেট কেনেকৈ? 50 টকা পাৰ। যিকোনো সৰু ল'ৰা ছোৱালী, ডাঙৰ মানুহ উঠিব পাৰে নেকি? ডাঙৰ নহয়, অকল সৰু মানুহ ন? একেবাৰে 3জন ল'ৰা খেলিব ব্যৱস্থা আছে। হয়, এইটোত কি কৰে? এইটোত চুঁচৰি আহিব, 1 নম্বৰ চুঁচৰি আহিব, 2 নম্বৰটোত এইটো উঠিব পাৰে। আচ্ছা, 3 নম্বৰটো চুঁচৰি আহিব পাৰিব। ঠিক আছে, 50 টকাকৈ আপোনালোকে আহি ইয়াত উপভোগ কৰিব পাৰিব। দাদা এইটো কি বুলি কয়? আচ্ছা, এইটো বস্তুটোৰ নামটো কি হয়তো মই নাজানো, কিন্তু দাদাজনেও ভালকৈ নাজানো বুলি কৈছে। ঠিক আছে বাৰু, যা কি নহওক। গোটেই বগীবিল সমগ্ৰ পৰিৱেশ মই আপোনালোকক দেখুৱালোঁ। দেখুৱাৰ পিছত সমগ্ৰ পৰিৱেশ চবতকৈ মোৰ ভাল লগা পৰিৱেশটো হৈছে এইটো পিকনিক মানে গাহৰি পোৰা। এই দাদা আপোনাৰ ক'ৰ পৰা আহিছে ক'ব নেকি? মাকুম। হয়, দাদাহঁতে মাকুমৰ পৰা আহিছে, তিনিচুকীয়া মাকুমৰ পৰা আহি বগীবিলত খুব সুন্দৰভাৱে অকল এওঁলোকৰ ইয়াত মই দেখিবলৈ পাইছোঁ অকল গাহৰি পোৰাই। এইফালে সম্পূৰ্ণ এইফালে ব্ৰইলাৰ ন? আচ্ছা, এইফালে খুব সুন্দৰভাৱে আপোনালোকৰ পৃথিৱীটো খুব সুন্দৰ লাগিছে, ভাল লাগে বাৰু, এনজয় কৰক। ধন্যবাদ। এইফালে আমাৰ সকলো কণমানিৰ মাকসকলে নিজৰ কণমানিকেইটাক লগত ব্যস্ত হৈ গৈছে আৰু লাহেকৈ আমাৰ এই কণমানিসকলক ভাত খোৱা বোৱাৰো সময় হৈ গৈছে। আজি আমি বগীবিলত যিটো কৰিবলৈ আহিছিলোঁ, এতিয়া সেইটো কৰাৰ সময়, মানে আমি ভোজ খাবলৈ আহিছোঁ আৰু এতিয়া আমাৰ ভাত খোৱা পৰ্ব সকলো চলি গৈছে। এইফালে দাদা মাছ লৈ ৰেডি সকলোকে দিবলৈ আৰু এইফালে সকলোৱে খোৱা বোৱা আৰম্ভ কৰি দিছে। আৰু এনেদৰে সকলোৱে খাই বৈ অকণমান নাচি বাগি আমি সকলোৱে ঘৰমুৱা হ'বলৈ ৰেডি হ'লোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব
ইয়াতে এটা আৰু যদি আগলৈ এনেধৰণৰ মোৰ স্মৃতি সংৰক্ষণ ভিডিঅ'সমূহ চাবলৈ যদি বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেদৰে আমি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি ঘৰ মোৱা হ'লোঁ ধন্যবাদ মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱা